নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু যেহেতু বিহুলৈ মাত্ৰ কেইটামান দিন সকলোৰে চাগে যা-যোগাৰ চলি আছে ময়ো অকনকে চলাই নি আছো আৰু বাচ্চা ঘৰত থাকিলে দিগদাৰীয়ে হয় মানে সময়ত বনাব খুজিলো বনাব নোৱাৰো বা হিয়তে দিগদাৰ কৰে সেই কাৰণে যেতিয়া সময় পাও অলপকে বনাই থাকো আৰু আজি মই নাৰিকলৰ লাৰু কেইটাকে বনাম বুলি ভাবিছো আপোনালোকৰ সন্মুখত মই নাৰিকলৰ লাৰু শেয়াৰ কৰিম বুলি ভবা নাছিলো কাৰণ বহুতে হয়তো ভাবিব বুলি নাৰিকলৰ লাৰু কোনে বনাব নাজানে এটোটো পূৰ্বৰ পৰা চলি আছে সকলোৱে নাৰিকলৰ লাৰু খায়ে মানে বনায়েই বিহুত বা কিবা এনে অকেজন থাকিলে কিন্তু মোৰ এই ভিডিওটো বনাৰ এটাই কাৰণ যে কিছুমানৰ ৰঙা পৰি যায় আৰু ঢিলা হয় হেতু কেনেকে মানে বগা আৰু টানকৈ বনাব পাৰি মই হেতু আপোনালোকক দেখাম একদম আপোনালোকে মন দি চাই যাব ভিডিওটো আহক মই কেনেকে বনাও আপোনালোকে চাই যাব আৰু এয়া মই পাকঘৰটো তিনিটা প্লেন্টছ ৰাখি সজাইছো এই কাপটো ভাঙি থাকিলে এনেকে মই এটা স্নেক প্লেন্ট দি সজাই ৰাখিছো আৰু মই লাৰু বনাৰ আগতে ইম্পৰ্টেন্ট কথাটো কওঁ মই আজি এইখন চুকনিৰে চুকিছো আৰু এইখন চুকনিৰে চুকিলে বহুত সাৱধানে চুকিব লগিয়া হয় এই খলাটোৰ যেটো বাকলি নাৰিকলখিনিৰ লগত পৰিলে মানে ভাজতে সেইখিনিও পটককে দহি যায় আৰু ৰঙা পৰে সেই কাৰণে চুকি থাকতেও মাজে মাজে চাই থাকিব লাগে যে বাকলিখিনি পাইছে নে নাই এয়া মই নাৰিকল চুকি লৈছো আৰু ইয়াৰে গাখীৰখিনি মই এক্সট্ৰাকৈ উলিয়াই লৈছো এনেকে মানে নাৰিকলৰ গাখীৰখিনি এক্সট্ৰাকৈ উলিয়াই ললে ভাজতে ইমান টাইম নালাগে সেই কাৰণে এক্সট্ৰাকৈ লৈছো এয়া মই 1 কাপ চেনি লৈছো এতিয়া নাৰিকলখিনিৰ লগত সানি লম আৰু এইফালে মই কেৰাহীখন গৰম হ'ব দিছো এতিয়া গৰম হৈছে মই নাৰিকলখিনি ইয়াতে ভাজি লম আৰু ভাজি থাকোতে গেছৰ ফ্লেমটো একদম কমাই ৰাখিব কাৰণ গেছৰ ফ্লেমটো হাই হৈ থাকিলে সোনকালে তলত লাগি যাব আৰু তলত লাগিলে গমে পাব আপোনালোকে ৰঙা পৰি যাব সেই কাৰণে গেছৰ ফ্লেমটো কমাই এনেকৈ লাহে লাহে ভাজি থাকিব এতিয়া অকণ সিজিছে নাৰিকলখিনি আধা ভজা হোৱাৰ পিছত গাখীৰখিনি ইয়াতে দি দিব নাৰিকলৰ যে গাখীৰখিনি এক্সট্ৰাকৈ থৈছিলো এয়া মই একদম গেছৰ ফ্লেমটো কমাই ৰাখিছো সেই কাৰণে মোৰ মানে কেৰাহীটোৰ তলাত লগা নাই আৰু ভজাত ভাল হলে লাৰু কেইটা বহুত দিনলৈ খাব পাৰিব এতিয়া মোৰ প্ৰায়খিনি হৈছে মই এতিয়া চাম বনাব পৰা হৈছে নে নাই এয়া মোৰ হৈছে এতিয়া মই নমাই দিম এইখিনি আৰু মই এয়া লাৰু কেইটা গোটেই বনোৱা হ'ল আৰু মই আপোনালোকক দেখাই দিছো কিমান টান হৈছে এয়া বগা হৈছে আৰু এয়া টান মই দলিয়াই দেখাই দিছো কিমান টান হৈছে আৰু আপোনালোকে এনেকে বনাব মই দেখুৱাৰ নিচিনাকে আৰু মোৰ ভিডিওটি আজি ইমানতে সামৰিছো নমস্কাৰ